হেপী নিউ ইয়েৰ গাইজ। আজি আমি আমাৰ মামাৰ ঘৰৰ পৰিয়ালৰ সকলোৱে লগ হৈ একেলগে এসাঁজ খালোঁ। সঁচাকৈয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি এই মুহূৰ্তবোৰ। সকলোৱে এনেকুৱা এটা দিনৰ কাৰণে ৰৈ থাকে নহয়নে? এনেকুৱা এটা দিন আহিব, সকলো নিজৰ মানুহবোৰ লগ হৈ ফূৰ্তি কৰিব। আৰু আজি আমাৰ সেই বিশেষ দিনটো আছিল। সঁচাকৈয়ে বহুত বেছি ভাল লাগিলে আজিৰ দিনটো। সেইকাৰণে স্মৃতি হিচাপে মই অলপ ক্লিপ ৰাখি থৈছোঁ আৰু আপোনালোকেও চাওকচোন কেনেকুৱা পায় কমেণ্ট কৰি। মাংস কটা মানুহগৰাকী আমাৰ আবা হাঁহি দি দিয় আবা মই ভিডিঅ' ষ্টাৰ্ট কৰি দিলো নিবিন্দ হাই আমাৰ চব্জি কটা বাইদেউ চব্জি কাটি আছনি একেবাৰে চাহৰ চচ মাছ কুটা মানুহ ভালকে আছো এয়া দেখিছেনে আমি কমলা এইফালে আমাৰ মেইন যিটো আইটেম হয় গাহৰি খৰিকা দিছে আৰু গাহৰি বনাই আছে। এইফালে হৈছে মাছ, বিলাহী, আলু তেনেকৈ বনাইছিলে। আৰু এইফালে আমাৰ মহা হয় আৰু এয়া আপা বহি আছে তেখেতলোকে। এইফালে গাহৰি আৰু সেইখিনি হৈছে আধা আধি। এইটো কিনো এইটো মাছৰ ভাজি, দালি, মাছৰ চব্জি। আৰু এইফালে আমাৰ ককাইক ভাইকৰ মৰম চাওকচোন। নিউ ইয়েৰ বুলি মামাই নিচাক মাংস খুৱাই দিছে আৰু নিচাইও মামাক মাংস খুৱাই দিছে। আৰু এই মৰমবিলাক যাতে সদায় থাকে তাকেই কামনা কৰিছোঁ। আৰু শেষত এইফালে লাষ্ট বিহু মাৰি পিনে 2026ক আদৰিছে। আৰু আপোনালোকেও যাতে 2026 চনটো সুখেৰে ভৰি পৰক তাকে কামনা কৰিছোঁ।